সৰুতীয়া ছাত্ৰ সন্থা শ'লমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত শ'লমাৰী বিজ্ঞান যুৱ সংঘৰ সহযোগত যি আইডেণ্টি বোৰ্ড আছিল তাৰ পৰা আমি শ'লমাৰী মধ্যমীয়া নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেউৰী লাইফলৈকে। আৰু আজি মই আহিছোঁ শ'লমাৰী মিকিৰ গাঁৱত। মানে কি হয়, আজি ইয়াতে বহি বিতৰণ এটা কাৰ্যসূচী চলাইছে আৰু কিহৰনো বিতৰণ হয় বা কিহৰনো বহি ইয়াতে দিয়া হৈছে, চ' গোটেইখিনি মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। নতুন শিক্ষা নীতিৰ আধাৰত আপোনালোকে শিক্ষা গ্ৰহণ কৰিব লাগিব পৰৱৰ্তী পৰ্যায়বিলাকত। হয়তো এতিয়া মেট্ৰিক ষ্টেণ্ডাৰ্ডটো হয়তো এইটো পুৰণা কোৰ্চে যাব, কিন্তু এই পুৰণা কোৰ্চৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে যি উচ্চ শিক্ষা গ্ৰহণ কৰিব, সেই উচ্চ শিক্ষা গ্ৰহণৰ কিন্তু মেট্ৰিকে নিউ এডুকেশ্যন পলিচিৰ আধাৰতে শিক্ষা গ্ৰহণ কৰিব লাগিব। এতিয়া মই চিম্পুল কেইটামান কথা কওঁ, খুব দীঘলীয়া কথা নকওঁ। আমি শিক্ষাৰ জৰিয়তে এটা কথা বুজি পাম যে ভাল ভাল কথা শিকা নহয় জানো, বেয়া কথাটো স্কুলত শিকিবলৈ নাযায়, যায় নেকি বাৰু? যে আমি শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থী হিচাপে আমি এটা কথাই পুষ্টিবদ্ধ হ'ব লাগিব, নিজৰ কি মানসিক উৎকৰ্ষ সাধন কৰিব পাৰিব লাগিব। এতিয়া কৈছে দাদাই কেইটামান কথা কৈছে, মই দাদাৰ ভাষণৰ ওপৰত বেছ কৰি পেলাই কেইটামান কথা কৈ থাকোঁ। দাদাই কৈছে যে খেলটো হৈছে শিক্ষাৰ অবিচ্ছেদ্য অংগ, যাক বাদ দিলে শিক্ষাৰ অসম্পূৰ্ণ বুলি তেওঁ অনুভৱ কৰিছে। কিহৰ কাৰণে কৈছে? আমি যিকোনো এটা শিক্ষাৰ ভাল ধৰণে ল'ব লগা হ'লে ইয়াৰ শাৰীৰিকভাৱে মানসিকভাৱে আমি সুস্থ হ'ব ল'ব লাগিব। আৰু শাৰীৰিক আৰু মানসিক উৎকৰ্ষৰ সাধনৰ মূল আহিলাটো হৈছে খেল মাধ্যম। গতিকে খেলৰ জৰিয়তে আপোনালোকে শাৰীৰিক পুষ্টি মানে এইটো পুষ্টিবৰ্ধনৰ ক্ষেত্ৰত, শৰীৰ চৰ্চাৰ ক্ষেত্ৰত যি ধৰণৰ আপোনাক মানসিক উৎকৰ্ষ সাধনতো খেলে বহুখিনি অৰিহণা আগবঢ়ায়, ইয়াৰ বহু অৱদান আছে। গতিকে খেল জগতত আপোনালোকে নিশ্চিতভাৱে নিবিড়ভাৱে জড়িত হ'ব নোৱাৰিলেও খেল জগতৰ পৰা একেবাৰে আঁতৰি আহিব নালাগে। কিছুমান মাইণ্ড গেম আছে চাবচোন। চাহ বিতৰণ আজি সৰুতীয়া ছাত্ৰ সন্থা শ'লমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত শ'লমাৰী বিজ্ঞান যুৱ সংঘৰ সহযোগত যি আইডেণ্টি বোৰ্ড আছিল তাৰ পৰা আমি শ'লমাৰী মধ্যমীয়া অধ্যয়নত কৰি থকা ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া বহি আজি প্ৰদান কৰিছোঁ। ইয়াৰ পৰা আমি বহুত সুখী, যিহেতু ইছলামিক শিক্ষা সম্পূৰ্ণ কৰাৰ সহযোগিতা আমাক কৰিছে। আৰু হেল্ল', চাহ খাই কেনেকুৱা লাগিল? চাহ খাই কোনে কোনে খোৱা নাই? চাহ নাখালা? এফালে 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 চাহ খাই কেনেকুৱা লাগিল? বঢ়িয়া বঢ়িয়া। Pirine
আৰু সদৌ শেষত আমাৰ সদৰীয় ছাত্ৰ সন্থাৰ শ'লমাৰী আঞ্চলিকৰ সভাপতি আৰু ছেক্ৰেটাৰী দুইজন বিষয়ববীয়াৰ উদ্যোগত আজি এই শ'লমাৰী মণিকাঞ্চন বিদ্যা মন্দিৰত আপোনাৰ সুন্দৰভাৱে এই প্ৰগ্ৰামটো মানে কমপ্লিট হৈ গৈছে চ' আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে তেওঁলোকে কেনেকুৱা ধৰণৰ আগবাঢ়ি বা এনেকুৱা ধৰণৰ চিন্তাধাৰা এটা মনত আহিলে চ' গোটেইখিনি আমি আপোনালোকৰ পৰা জানিব বিচাৰিম চ' আপুনি কিবা এটা কওক পোনপ্ৰথমতে আমি জানিব পাৰিলোঁ IDDB অফিচৰ পৰা কিছু ষ্টুডেণ্টৰ কাৰণে বহি বিতৰণ কৰি আছে তে আমিও সেই কাৰ্যসূচীত তৃপ্ত হ'লোঁ আমি গম পাই আমি ষ্টুডেণ্টখিনি লিষ্ট বনাই কেনে IDDB অফিচত দিলোঁগৈ আৰু তাৰ মৰ্মে আমিও সেই বহিখিনি লৈ আহিলোঁ আৰু আহি কেনে বিলাই দিয়া এটা সিদ্ধান্ত কৰিলোঁ প্ৰায় 150 ষ্টুডেণ্টক আমি আজি বহি বিতৰণ কৰিছোঁ এইখিনি ক্ষেত্ৰত আমাৰ অলপ কষ্ট হৈছে যদিও এইখিনি কষ্ট বুলি নহয় সামাজিক কামত অলপ কষ্ট হয় স্বীকাৰ কৰিব লাগিব আৰু আমাৰ ইফালে আছে ছেক্ৰেটাৰী সদৰীয় ছাত্ৰ সন্থাৰ শ'লমাৰী আঞ্চলিকৰ চ' আপুনি কিবা এটা কৈ দিয়ক আজি আমাৰ এই কাৰ্যত সদৰীয় ছাত্ৰ সন্থাৰ যি কৰ্মকৰ্তা আছে শ'লমাৰী আঞ্চলিকৰ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সদৰীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুংচা দীপক ৰামচং ডাঙৰীয়াক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ সমিতিৰ মুখ্য উপদেষ্টা নকুল চন্দ্ৰ বৰদলৈকে ধৰি গাঁৱৰ যিমান প্ৰাক্তন বিশিষ্ট ব্যক্তি আছে তেখেতসকলক আমাৰ ফালৰ পৰা হিয়াৰ পৰা শুভেচ্ছা আৰু অশেষ ধন্যবাদ আমাৰ ফালৰ পৰা ক'ব নোৱাৰাকৈ ধন্যবাদ দিছোঁ আৰু আমাৰ মানে যিবিলাকক মাতি আনিছিলোঁ আমি বহি বিতৰণ কৰিম শিক্ষাৰ্থীসকলে আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কৰিম বুলি পেলাই আমি ছাত্ৰ ছাত্ৰীসকলক যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আমাৰ ফালৰ পৰা সদায় সম্পূৰ্ণ সহযোগিতা থাকিব আৰু আমি সহায় কৰিম কিন্তু আমাক এইখিনিতে কথা এটা কৈ দিওঁ আমাক পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱা দুজনমান মূলতে ব্যক্তি আছে আমি নিশ্চয় দেখুৱাম আৰু আমাৰ ইফালে আছে ধুনীয়া চাহ বনোৱা ছোৱালীগৰাকী আজি মিঠা চাহ বনোৱা ন কি নাম আস্থা সম্পূৰ্ণ নামটো আস্থা জিতা শুকাই সুন্দৰ 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 ঠিক আছে আৰু আমাৰ ইফালে আছে দাদা অলপ ইফালে আমাৰ এখেত হৈছে আমাৰ সদৰীয় ছাত্ৰ সন্থাৰ মানে শ'লমাৰী আঞ্চলিকৰ প্ৰাক্তন মানে মুখ্য উপদেষ্টা বুলি ক'ব লাগিব আৰু আমি আপোনাৰ পৰা এই প্ৰগ্ৰামটোৰ বিশেষ মানে কেনেকুৱা কি হয় সম্পূৰ্ণ অকণমান জানিব বিচাৰিম আৰু নাই ইয়াতে সদৰীয় ছাত্ৰ সন্থাৰ যি আমাৰ নতুন সভাপতি তথা সম্পাদকে যিখিনি প্ৰয়াস কৰি আমাৰ যিহেতুকে আমি কিবা জাতিটো পিছপৰা এই পিছপৰা ল'ৰা ছোৱালীখিনিক মানে কিছু সকাহ দিয়াৰ ক্ষেত্ৰত যিখিনি আজিৰ তাৰিখত তেখেতসকলে বহি বিতৰণকে ধৰি সুন্দৰভাৱে তেখেতসকলক শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব পাৰি যিখিনি সজাগতা হিচাপে যিসকল গণ্যমান্য ব্যক্তিয়ে তেখেতসকলক মন্তব্য আগবঢ়ালে এই ক্ষেত্ৰত মই তেখেতসকলক নথৈ শলাগিছোঁ আৰু ভৱিষ্যতে যেন এদিনীয়া নহয় এই প্ৰয়াসটো যেন সদায় হৈ থাকে যে এই গাঁওখনৰ পৰা ল'ৰা ছোৱালীবোৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ নিজকে এই ক্ষেত্ৰত আগলৈ কাম কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সদৌ শেষত আমাৰ মাজত যিহেতুকে সদৰীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিক উপমুখ্যকে কৰি সকলো উপস্থিত হৈ আমাক যি দিহা পৰামৰ্শ দিলে তাৰ বাবে মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ঠিক আছে আৰু সদৌ শেষত আমাৰ কেন্দ্ৰীয় সমিতিৰ সদৰীয় ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দীপক ৰামচং ডাঙৰীয়া আছে চ' তেখেতৰ পৰা আমি জানিব বিচাৰিম আজি এই মানে অনুষ্ঠানটোৰ ওপৰত এই অনুষ্ঠানটো সাধাৰণতে শৈক্ষিক দিশৰ ওপৰত অনুষ্ঠিত কৰা এক বিৰল অনুষ্ঠান বুলি ক'ব লাগিব আৰু লগতে এই অনুষ্ঠানটোক আমি এইকাৰণে মহান অনুষ্ঠান হিচাপে আখ্যা দিব বিচাৰোঁ কাৰণ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ বিকশিতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি আজি সদৰীয় ছাত্ৰ সন্থা শ'লমাৰী আঞ্চলিক সমিতিয়ে যি ধৰণকে শৈক্ষিক সজাগতা সভাৰ আয়োজন কৰাৰ জৰিয়তে তেখেতসকলক কিছু শৈক্ষিক জগতৰ প্ৰয়োজনীয় সঁজুলিও প্ৰদান কৰিছে গতিকে অদূৰ ভৱিষ্যতে এই উদ্যোক্তা মণ্ডলীৰ সুস্বাস্থ্য কামনা কৰিছোঁ তেওঁলোকৰ মহানতাৰ কাৰণে যাতে সমাজত প্ৰতিষ্ঠিত হৈ থাকে তাৰ বাবেও মই একে সময়তে আশীৰ্বাদ দিছোঁ আৰু লগতে এই অনুষ্ঠানত নিজে উপস্থিত থাকিব পাৰি নিজে ধন্য মানিছোঁ এইকাৰণে এই ধৰণৰ শৈক্ষিক অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ সমাজৰ পৰৱৰ্তী সমাজখন গঢ়াৰ যি মূল সম্পদ মানৱ সম্পদ এই সম্পদসমূহক যাতে আমি নিশ্চিতভাৱে আগবঢ়াই নিব পাৰোঁ